हेलो एवरीवन এতিয়া মই ওলাই মিলি ললো কলে যাও কি কৰো আপোনাক দেখাই থাকিম ইমান ভিডিও চাউন আহি আছে পাপাই ভিডিও চাই আছে আগফালে আৰু হে মই ডিস্ট্ৰেক্ট হৈ যাওঁ মানে কথা ক'লে ওলাই মিলি ললো এতিয়া মই বহি আছো কাৰণ ভাইটি গৈছে মাক থবলৈ আধালৈকে থব লাগিব কাৰণ ইয়াত মানে এডখৰলৈকে বাহন চলে এডখৰলৈকে নচলে কিন্তু আমি মানে হেৰি এনেকৈ অটোতে যাম বুলি ভাবিছোঁ বা কিবা কাউণ্টাৰত চ' মানে এডখৰলৈকে স্কুটিত থৈছেগৈ আমাক এজনীকৈ যাম আৰু বেলেগ মানে গাড়ী থ'ব লাগে মানুহ নাই মানে চলোৱা মানুহ নাই সেইটো কাৰণে এতিয়া এজনীকৈ যাব লাগিব আৰু চাই থাকিব মই বহি আছোঁ মানে মোক কৈছে ওলাই মেলি ল মায়ে সোনকালে মই প্ৰায় 20 মিনিটমানৰ আগতে ওলালোঁ কিন্তু মায়ে ওলোৱা নাই মায়ে কৈছে মই এফালে সোমাবলৈ আছে সেইকাৰণে মা প্ৰথমতে গ'লগৈ তাত সোমাই মেলি লওঁ অলপ টাইম মই ৰখিছোঁ মোক আকৌ ৰখালে এতিয়া ৰখি আছোঁ আৰু লাহেকৈ ওলামগৈ হেল্ল' মই অলপমান ওলাই মেলি আহি গ'লোঁ দেখিছে মই বহি আমনি লাগিলে মই ভাবিলোঁ আধা ৰাস্তালৈকে আহি যাওঁ সিও আহি পাবহি আৰু মই লগ পাই যাম কিন্তু সি অহা নাই মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই লওঁ আৰু মানে ক্লিপ এটা হৈ যাবতো বনাই এয়া দেখিছে পূৰা ফুল বাগানীয়া মন আমাৰ ইয়াত মানে ঘৰবোৰত চাইৰেনটো প্ৰায় বাগানেৰে আৱৰা আৰু সেইটো কাৰণে মানে ভাল লাগে নেচাৰ আছে আৰু কিয়নো এডোখৰ গাঁৱেই হয় আৰু সেইকাৰণে মানে গাঁৱৰ পৰিৱেশটো আছে কিন্তু বাগান আছে আৰু মাজে মাজে বহুত আজিকালি প্ৰায় খেতি কৰা নহয় কাৰণ মানুহবোৰে নাজানো আৰু কি কাৰণে খেতি নকৰে এঘৰে নকৰিলে আন ঘৰে নকৰে সেনেকৈয়ে দেখি মানে একেবাৰে নকৰাই হৈ গ'ল ইয়াত কিন্তু ভাল লাগে খেতি মানে কৰিলে মানে যি নিজে কৰোঁ বা নিজে কৰে সেইবোৰ খায়ো ভাল লাগে ন মানে তাজা চব আৰু কিন্তু একো নাই আৰু এয়া ৰাস্তাটোৱে দেখাই আছোঁ আপোনালোকক আৰু हेलो चलते हैं गाइस आही गलो এতিয়া আমি ওলাইলো আৰু যাবলৈ যাম মানিব অথম তেল ভাব যাম ডিপুত যাই মাই পইচা দিছিল না প্ৰিন্সেছ ট্ৰিটমেণ্ট এটা মাই পইচা দিছিল না প্ৰিন্সেছ ট্ৰিটমেণ্ট নেকি মাই পইচা দিছিল না মায়ে পইচা নাই দিয়া মোক তো বিলু কলে যে তেল ভাবলে নাই কোৱা কৈছিলে বানি আমাৰ ভাল ল'ৰাটোৱে বানিব নেপাম মই কৰিছো কলে আমি গৈ আছোঁ আমাৰ তেল ভৰাব যাম আমি বজাৰত পাই গ'লোহি এতিয়া আমাৰ জুবিনা মই ভিডিঅ' কৰিবলৈ পাহৰিলোঁ বজাৰ এইবোৰ কৰিলোঁ মই আপোনালোকক ঘৰত গৈ কেনে দেখাই আছোঁ কি বজাৰ কৰিলোঁ মা বেগ চেক লৈ আছে পূৰা মই এনেকৈ ভিডিঅ'টো কৰিছোঁ আমি এতিয়া মানে অলপমান খাবলৈ আহিলোঁ মা মই খাই দিয়া আপোনালোকক বস্তুবোৰ মই গৈ মেলি দেখাই আছোঁ মানে গৈ মেলি দেখাম মোৰ মানে ভিডিঅ' কৰিবলৈ অকণমান লাজ লাগিলে এতিয়াও কোনোমতে কৰিছোঁ আৰু আপোনালোকে চাই থাকিব মা বোলে নতুন পাছটো উলিয়াই কিনে চাইছে মই কিনি দিলোঁ মই গৰম ম'ম' অৰ্ডাৰ দিলোঁ এতিয়া খাব লৈছোঁ মায়ে পোলাও দিছে অৰ্ডাৰ হেল্ল' ঘৰত মই ৰাতি আহি পাইছোঁহি আৰু মই কি ল'লোঁ আপোনালোকক দেখাইছোঁ ৰ'ব এইটো এটা জিন্স ল'লোঁ দেখিব পাইছে আজিকালি এইটো কালাৰ বহুত চলিছে মই ভাবিলোঁ ট্ৰাই কৰি চাওঁ মোৰ ভাল লাগিলে তো এইটো কিনিলোঁ এটা আৰু এটা টপ ল'লোঁ এইটো মই অৰ্ডাৰ দিয়াহে হয় মই দেখাই দিওঁ বুলি ভাবিলোঁ ভিডিঅ'টোত এইটো বহুত মানে ধুনীয়া লাগে পিন্ধিলে পাৰ্টি ৱেৰ এটা আহে মেকআপ কোন ভাল দেখাইছোঁ
এণ্ড মই মোৰ ক্ৰীম ল'লোঁ ডট এণ্ড কি এইটো মানে মোৰ স্কিন টাইপৰ লগত মিলে আৰু এইটো বহুত ভাল লাগে লগাই আৰু মই দুযোৰ ইয়েৰিং ল'লোঁ মই দেখাইছোঁ cute little earrings nail bracelet বহুত cute হয় আৰু এযোৰ লৈছিলোঁ ৱেইট আই থিংক মই ইয়াত নথলোঁ আনিব পাহৰি থাকিলোঁ 1 minute লৈ আনো এইটো এটা পেয়াৰ লৈছিলোঁ ইয়েৰিঙৰ বহুত কিউট এণ্ড মই আৰু কি লৈছিলোঁ সেইখিনি আপুনি বাকী মানে মায়ে লৈছে তো মাৰ ৰুমত আছে এতিয়া মই উলিয়াওঁ কিয়নো ৰাতি হৈ গ'ল আৰু মই এতিয়া ৰাতি প্ৰায় 10টামান বাজিছে তো মাহঁতে শুলে আৰু মই এতিয়া ভিডিঅ'টো বনাইছোঁ সেইকাৰণে মই ইয়াত নেদেখাওঁ আৰু বাকী দেখিছে মায়ে মানে এযোৰ শ্বুজ লৈছিলে আৰু কি লৈছিলে বেগ লৈছিলে বেগটো আপোনালোকে দেখিছেই ভিডিঅ'ত ইমানেই আৰু এনেই ঘৰুৱা বস্তু ঘৰুৱা কিবাকিবি তো সিমানেই আছিলে আজি ব্লগটোত আৰু আপোনালোকে যদি মোৰ আন ব্লগবোৰ চাব বিচাৰে তেন্তে মোৰ চেনেলটোত চালেই হ'ব আৰু থেংক ইউ